নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ উন্নতি ভিডিঅ'লৈ। তো আজি আপোনালোকক একদম কম দামৰ গাড়ী এখন দেখাই আছোঁ। যদি কোনোবাই ল'ব বিচাৰি আছে একদম কম দামত, তো এখন বাইকৰ দামত আপোনালোকে ল'ব পাৰিব। তো বহুতে ফোন কৰি আছিলে। তো এইখন আছে জেন ষ্টিলো হয়, 2009 চনৰ জেন ষ্টিলো। তাৰমানে AC পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো, মিউজিক ছিষ্টেম খুব ধুনীয়া হৈ আছে, চব ৰানিং আছে। যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। একদম পূৰা অৰিজিনেল পেইণ্টত আছে। টায়াৰ কণ্ডিশ্যন চাওক, টায়াৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে। তো গাড়ীখন স্পেচ কম আছে, ভালদৰে দেখাব পৰা নাই। তো ইণ্টেৰিয়ৰটো দেখাই দিছোঁ আপোনালোকক, চাই লওক। তো যদি আপোনালোকে এখন জেন ষ্টিলো ল'ব বিচাৰে ল'ব পাৰিব। তো মাইলেজটো খুব ধুনীয়া পাব আপোনালোকে। একদম গোটেই গাড়ী অৰিজিনেল পেইণ্টত আছে। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 1,25,000 টকা। তো 1,25,000 টকাত আপোনালোকে ল'ব পাৰিব। 6 মাহ গেৰেণ্টি থাকিব গাড়ীৰ কাগজ পাতি চব কৰাই দিম আমি, নাম ট্ৰেন্সফাৰ কৰাই দিম। তো 1,25,000 টকাত আপোনালোকে ল'ব পাৰিব এইখন। তো এইখন গাড়ী নাথাকে। তো আজি মৰ্ণিং সোমাইছে। তো আপোনালোকে জল্দি মোক যোগাযোগ কৰক। যদি গাড়ীখন ল'ব বিচাৰে আপোনালোকে, তো জল্দি ওলাই যাব এইখন গাড়ী। তো মাৰুতি চুজুকি জেন ষ্টিলো যদি কোনোবাই ল'ব বিচাৰি আছে তেনেহ'লে মোৰ নাম্বাৰটো স্ক্ৰীণত আহি আছে, মোৰ নাম্বাৰত যোগাযোগ কৰক। 1,25,000 টকাত ল'ব পাৰিব। 6 মাহ গেৰেণ্টি থাকিব আৰু গাড়ীৰ নাম ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ চব আমি আমাৰ ফালৰ পৰা কৰাই দিম। চাই লওক, খুব ধুনীয়া হয় গাড়ী। তো আৰু গাড়ী আছে, বিভিন্ন ধৰণৰ গাড়ী আছে। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। চাই লওক। তো মাৰুতি ভেন আছে, এইখন 2013 চনৰ মাৰুতি ভেন, 1,60,000 মানত ল'ব পাৰিব আপোনালোকে। ৱেগনাৰ আছে, 2009 VXI হয়, 1,75,000 মানত ল'ব পাৰিব। 2013 ৱেগনাৰ আছে, তো 2,60,000 মানত ল'ব পাৰিব। ইকো ভেন আছে, 3,90,000 ল'ব পাৰিব। তো I20 আছে 2015 মেগনা হয়, তো এইখনো ল'ব পাৰিব আপোনালোকে। 3,90,000 মান টকাত ল'ব পাৰিব। খুব ধুনীয়া গাড়ী আছে, ল'ব পাৰিব। ইয়াৰ পিছত আৰু এখন আছে জেন ষ্টিলো। এইখনো হ'ল জেন ষ্টিলো, 2010 হয় এইখন জেন ষ্টিলো যদি ল'ব বিচাৰে আপোনালোকে 1,40,000 টকাত ল'ব পাৰিব। খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয়। তো বহুত গাড়ী আছে। তো I20ৰ ভিতৰত আৰু এখন দেখাই আছোঁ মই আপোনালোকক। তো এইখন হ'ল 2018 চনৰ I20 মেগনা হয়। তো 46,000 ৰানিং আছে, 1 বছৰ ৱাৰেণ্টি, 3টা কোম্পানী ছাৰ্ভিচিং আছে, গোটেইখিনি আপোনালোকে পাই যাব। যদি তো এইখন গাড়ীও আপোনালোকে ল'ব পাৰিব। তো এইখনৰ দাম আমি ৰাখিছোঁ 5,50,000 টকা। তো 5,50,000 টকাত আপোনালোকে ল'ব পাৰিব। তো যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যেনেকুৱা গাড়ী লাগিলেও আপোনালোকে পাই যাব। তো যদি কিবা গাড়ী ভাল লাগে, মোৰ নাম্বাৰটো স্ক্ৰীণত আহি আছে, এইটো নম্বৰত হোৱাটছআপ আছে, আপোনালোকে মেছেজ কৰিলে হ'ল, হাই বুলি মই গোটেইখিনি ডিটেইলছ আপোনালোকক দি দিম। তো ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।